हेलो गाइस निश्चय সকলোৱে ভাল মই আলমে আপোনালোকৰ মাজত লৈ আছো আজি এক নতুন ভিডিঅ' যেটো ৰেশন কাৰ্ডৰ বিষয়ে তো বন্ধুসকল ৰেশন কাৰ্ডৰ ওপৰত এটা গুৰুত্বপূৰ্ণ কথা জনাব বিচাৰিছো আপোনালোকক যে আপোনাৰ সমষ্টি অথবা পঞ্চায়ত বা আপোনাৰ গাঁৱৰ কোন কেইজনৰ নাম ৰেশন কাৰ্ডত অন্তৰ্ভুক্ত হৈছে বা কোনটো বিভাগৰ ৰেশন কাৰ্ড এপিএল নে বিপিএল তো আপোনালোকে এই তথ্যসমূহ জানিব পাৰিব নিজৰ মোবাইলেৰে তো জনাৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক তো বন্ধুসকল আৰু এটা ৰিকুৱেষ্ট যদি ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই তেনেহলে এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলটোত নতুন আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰো কল মোৰ ডেসক্ৰিপচনত এটা লিংক দিয়া আছে তো প্ৰথমে আপোনালোকে সেই ডেসক্ৰিপচনত যাই লিংকটোত ক্লিক কৰিব লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এনেকুৱা ধৰণৰ এটা পেজ খোল খাই যাব তো এটো দেখি আছে এনেকুৱা ধৰণৰ এটা পেজ খোল খাই যাব আপোনাৰ সন্মুখত তো বন্ধুসকল পেজটো অকমান তল ফালে আহিব আপোনালোকে তল ফালে অহাৰ লগে লগে ইয়াতে চাব আপোনালোকে ৰেশন কাৰ্ড ইনফৰমেশন বুলি এটা অপচন আছে তো ইয়াতে চাইছে ৰেশন কাৰ্ড ইনফৰমেশন তো আপোনালোকে ইয়াতে ক্লিক কৰিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে আৰু এটা পেজ আহি যাব আপোনালোকৰ মাজত এনেকুৱা ধৰণৰ তো ইয়াৰ অলপ তল ফালে অহাৰ পিছত ফাইনালি ইয়াতে চাইছে ৰেশন কাৰ্ড ইনফৰমেশন বুলি আৰু এটা অপচন আহিছে তো ফাইনালি আপোনালোকে ইয়াতে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে তো আপোনালোকৰ মাজত directly এনেকুৱা এটা পেজ আহি যাব button category which number of ration card in district তো আপোনালোকে অসমৰ ডিস্ট্ৰিক্ট না অসমৰ যিমান কেইখন জিলা আছে গোটেই কেইখন জিলা ইয়াতে আছে তো আপোনালোকৰ যেটো জিলা হয় তাৰ পৰা আপোনালোকে সিলেক্ট কৰিব তো মই বৰ্তমান আপোনালোকক দেখুৱাবৰ কাৰণে এটা সিলেক্ট কৰি লৈছো দৰং জিলা তো দৰং ডিস্ট্ৰিক্ট সিলেক্ট কৰি লৈছো সিলেক্ট কৰি লোৱাৰ পিছত ইয়াতে চাইছে ডিস্ট্ৰিক্ট ইয়াতে আছে তেচিল নেম আপোনাৰ যেটো সমষ্টি সেই সমষ্টিৰ নাম আহিছে মই জাস্ট মঙ্গলদাই সমষ্টি সিলেক্ট কৰি লৈছো তো ইয়াতে চাইছে আপোনালোকে ভিলেজ নাম আহি গল তো আপোনাৰ যেটো ভিলেজ আপোনাৰ যেটো গাঁও ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াতে চাইছে বেছি মই জাস্ট আপোনালোকক দেখুৱাৰ কাৰণে সিলেক্ট কৰি লৈছো তো ইয়াতে চাইছে ইউনিক আৰসি আইডি ইয়াতে ৰেশন কাৰ্ডৰ যেটো আইডি আছে এই আইডিটো আহিব এপ্লিকেন্ট নেম যাৰ নামত ৰেশন কাৰ্ড আহিছে যাৰ নামত ৰেশন কাৰ্ড এপ্লাই কৰা হৈছে তেখেতৰ নাম আহিব ইয়াতে তাৰ পিছত ফাদাৰ স্পোৰ্টছ নেম গাৰ্জেনৰ নাম আহিব তাৰ পিছত আপোনাৰ কাৰ্ড টাইপ আপোনাৰ কোনটো বিভাগৰ কাৰ্ড এপিএল বিপিএল এৱাই এমএম এএইচৱাই বিভিন্ন ধৰণৰ বেলেগ বেলেগ মানুহৰ হয়তো বেলেগ বেলেগ কাৰ্ড থাকিব পাৰে যেটো বিভাগৰ কাৰ্ড আছে আপোনালোকক ইয়াতে দেখুৱাই দিব তো বন্ধুসকল এনেকৈ চাব পাৰিব অতি সহজতে নিজৰ মোবাইলেৰে তো বন্ধুসকল আপোনালোকে যিমান পাৰে ভিডিঅ'টো শেয়াৰ কৰিব যাতে সকলোৱে এই তথ্যখিনি জানিব পাৰে তো বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ